Congratulations, TKFC everyone. বহুত ধুনীয়া খবৰ, ভাল খবৰ। অলপ আগতে মোক মাকব পৰমানন্দই ফোন কৰিলে। মাকব পৰমানন্দ মানে আমাৰ আপুনৰ তাতই জনাইছে যে খুব আনন্দৰে জনাইছে যে আপুন ফাইনেলিষ্টত গ'ল নে তাৰ কাৰণে বহুত বহুত ধন্যবাদ। মোক ধন্যবাদ দিলে নহ'ব, অসমৰ ৰাইজক ধন্যবাদ দিয়ক। সকলোৱে কষ্ট কৰিছে আপোনাৰ কাৰণে বুলি কৈছে, বহুত হেপিলি কৈছে আৰু বহুত ওপৰত আছে বুলি কৈছে আপুনে। তো সেই গুড নিউজটো অনলি ফৰ আমাৰ কষ্টৰ কাৰণে। সেইকাৰণে নেক্সট টাইমো আপোনাক আমি ফাইনেললৈকে আনিলোৱে আৰু একদম জিকিব পৰাকৈ নেক্সট টাইম আমি ভোট দি পেলাই জিকাব লাগিব, বহুত ভোটত জিকাব লাগিব। চ' বহুত ভাল লাগিলে কথাটো শুনি। আৰু সদায় মোৰ লগত মাকব তাৰ আপোনাৰ তাতো আৰু আপুনে মোক কনভাৰচেশ্যন কৰি থাকে। আৰু তাৰ পৰা আহিলে মোৰ লগত চিনেমা এখন কৰিব, ইহঁতে আহিলে চিনেমা কৰিব মোৰ লগত। এই কথাখিনি কৈছোঁ বুলি ইহঁতে মোক অৱগত কৰিছে। আহিব আছিঞ্জা মপকাং যিয়ে হওক, আজি মেৰিজ এনিভাৰ্চাৰী যিসকলে ইমান ধুনীয়াকৈ উইচ কৰি আছে, TKFC ফেন ক্লাবৰ সকলোৱে উইচলা মাইবা মই পদুং আৰু নলো বহুত বহুত ধন্যবাদ। নলোতো মাই পাই আদাক আৰু মৰম দিয়ে আৰু এনেকৈ মৰম সদায় দি থাকিব, আশীৰ্বাদ দি থাকিব। ধন্যবাদ জিতেন ছাৰ, ধন্যবাদ আমাৰ গীত দেৱ, ধন্যবাদ এভৰিৱান, যিমান আমাৰ ফেমিলি আছে ইয়াতে সকলোকে ধন্যবাদ মোৰ মেৰিজ এনিভাৰ্চাৰীত আশীৰ্বাদ দিয়াৰ কাৰণে।